নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই শাকবিধ আপোনালোক সকলোৱে চিনি পায়, বৰ মানিমুনি। আজি মই বৰ মানিমুনি আৰু মাছৰ আঞ্জা এখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এমুঠিমান বৰ মানিমুনি তুলি আনি শিপাবোৰ কাটি ভালকৈ ধুই লৈছোঁ আৰু এতিয়া মিহি মিহিকৈ কাটি লৈছোঁ। ইচ্ছা কৰিলে মিক্সিত পিচিও ল'ব পাৰি, কিন্তু মই কাটিয়ে লৈছোঁ। মানিমুনিৰ লগত আঞ্জা বনাবৰ কাৰণে খলিহনা মাছ কেইটামান বাছি ভালকৈ ধুই হালধি নিমখ সানি লৈছোঁ। এতিয়া দুটা পিঁয়াজ, এটা বিলাহী আৰু দুটা আলু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু অলপ থেতেলাই লৈছোঁ। প্ৰথমতে মাছখিনি অলপ ফ্ৰাই কৰি ল'বৰ কাৰণে গেছত কেৰাহীখন পাতি কেৰাহীখন গৰম হোৱাত অলপ মিঠাতেল দিছোঁ আৰু তেলখিনি ভালকৈ গৰম হোৱাত অলপ অলপকৈ মাছখিনি দি মই ফ্ৰাই কৰি লৈছোঁ। মাছখিনি সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, আধা সিজোতে নমাই থ'ম। এতিয়া ইলুটি শিলুটি কৰি দিছোঁ। আধা ফ্ৰাই কৰা হৈ গ'ল, এতিয়া মই কাঢ়ি লৈছোঁ। বাকী থকা মাছখিনিও মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া গোটেইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে 1 চামুচ পাঁচফোৰণ দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ। পাঁচফোৰণখিনি অকণমান ৰঙচুৱা হোৱাত এতিয়া সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি 3-4 ছেকেণ্ডমান ভাজি লৈছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া থেতেলাই লোৱা আদা নহৰুখিনি দিছোঁ আৰু আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া নোহোৱালৈকে ভাজি লৈছোঁ। আদা নহৰুখিনি অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া সৰু সৰুকৈ কাটি লোৱা আলুখিনি দিছোঁ। আলুখিনি অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মানিমুনি শাকখিনি দি ভাজি লৈছোঁ। শাকখিনি 4-5 ছেকেণ্ডমান ভাজি লোৱাৰ পিছত লেৰেলিছে। এতিয়া সৰু সৰুকৈ কাটি লোৱা বিলাহীখিনি দি দিম। এতিয়া জোখমতে হালধি আৰু নিমখ দি অলপ সময় ভাজি ল'ম। দুই মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া 2 গিলাচমান গৰম পানী দিছোঁ আৰু অলপ সময় ভালকৈ উতলিবলৈ দিছোঁ। জোলখিনি ভালকৈ উতলিছে। এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। আৰু এবাৰ লৰাই এতিয়া ল' ফ্লেমত ঢাকন মাৰি 10 মিনিটমান সিজিবলৈ দিম। দহ মিনিটৰ পাছত ঢাকন আঁতৰাই এবাৰ লাহে লাহে লৰাই দিছোঁ। পানীখিনি একেবাৰে শুকাই গ'ল। এতিয়া আকৌ এগিলাচমান গৰম পানী দি উতলিবলৈ দিছোঁ। আলুবোৰ হেঁচি হেঁচি ভাঙি দিছোঁ, জোলখিনি অলপ ডাঠ হ'বলৈ। এনেকৈ 3-4 মিনিটমান উতলোৱাৰ পিছত মানিমুনি আৰু মাছৰ জোল হৈ গ'ল। এই আঞ্জাখন খাবলৈ খুবেই সোৱাদ লগা হয় আৰু স্বাস্থ্যৰ বাবেও উপকাৰী। মাজে সময়ে মানিমুনি এনেকৈ ৰান্ধি খাব লাগে। এতিয়া গেছটো অফ কৰি ওপৰত ধনিয়া পাত কাটি দিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি সেই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া আজিলৈ আহোঁ।
আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।